16 টকাত মানে বিয়া পাতে 16 টকাত বিয়া হেল্ল' আজি ওলাইছো আমি ক'ত ওলাইছো বাৰু আজি নতুন এখন গাঁৱলৈ আহিছোঁ ধলা খালৈ গাঁওখনো প্ৰথম শুনিছোঁ খালৈ গাঁও নামটো প্ৰথম নহয় শুনি আছিলোঁ কিন্তু খালৈ গাঁৱলৈ আজি প্ৰথম আহিছোঁ বন্ধু এজন আছে মানে মই আহোম গাঁৱলৈ আহি পাইছোঁ এই ভীম গোহাঁই ঘৰৰ ওচৰলৈ আহি পাইছোঁ কিন্তু মানে খালৈ গাঁও গৈ পোৱা নাই এইটো ৰাস্তাবিলাক খালৈ গাঁও যায় সুন্দৰ মানে একদম ধুনীয়া জেগাবিলাক ঐ টিকলুকিটা স্কুলৰ পৰা আহিলা কোন স্কুলত পঢ়া তোমালোকে ধলাগাঁও তুমি ধলাগাঁওতে এইটো ভিডিঅ' চোৱা কাৰ ভিডিঅ' চোৱা চবৰে মোক দেখিছা নাই মোক নাই দেখা আজি গৈ চাবাগে দেই এইটো চাবাগে দেই মোৰ নামটো কি বুলি আছে আপোন মানুহ কি বুলি পাবা আপোন মানুহ বুলি চাৰ্চ কৰিবা দেই আৰু তোমাৰ নাম কুঞ্জন গগৈ ভালকে কৈ দিয়া ঠিক আছে বাই বাই ভালে ভালে পথাৰৰ ফালে চাইছোঁ মানে একদম ধুনীয়া মাছ ধৰি আছে কিছুমান মানুহে এই তাত মাছো ধৰি আছে আৰু ধান ৰুই আছে তাৰপিছত এইবিলাক ধান মানে থন ধৰাকৈ নাই আৰু সেইফালে হৈছেগৈ জিলিকি আছে এতিয়া এজনীয়ে খৰি আনি আছে ক'ৰপৰা খৰি আনিলে জংঘলৰ পৰা আনিলে অঁ ঢেকীয়াও আনিলে সেউজীয়া পথাৰতো বোকা নাই ৰোৱনী দাৱনী পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় নানানি নানা কিনো কম ভিডিঅ' চিডিঅ' বনালোঁ ৰাস্তাত আকৌ বাইক লগৰটো ঘৰ বিচাৰি যাওঁ এনজয়মেণ্টৰ লগত এতিয়া ঘৰটো বিচাৰি পামগৈ নে এনেকৈ মেপ নোচোৱাকৈ মানে তাৰ ৰখি দিব কৈছে আহিবই নিবলৈ আহিব ৰখি দিব কৈছে বোলে আকৌ আমাৰ ঘৰ ফালে আছিলে বোলে আমাৰ ঘৰ ফালে আছিলে বোলে যে এই নহয় কপাতলি বুলি আছিলে ইয়াতো গাঁও এখন আছে বোলে আমাৰ এইফালে ভাবিছিলোঁ আমাৰ এইফালে কপাতলিত আছে কিন্তু কপাতলি বুলি বোলে ইয়াতো ঠাই এখন আছে দাদা ক'ৰ পৰা আহিলে দাদা কেনেকুৱা খবৰ ভাল ন একদম চাইকেলত নিব পৰা হৈছে নানি একদম বঢ়িয়া মৰম চেনেহটো এতিয়াও আছে ন পুৰা মৰম চেনেহ পুৰা আছে নানিলে পাই গ'লোহি এইটোৱে ঘৰ বন্ধুজনৰ ভাইক নেকি আমি আহি পাই গ'লোহি বন্ধুজনৰ ঘৰ বন্ধুজনৰ নাম কি আছে জানো মনোজ ভাই তাৰপিছত দেউতাকৰ লগত অলপ কথা পাতিম মানে একদম আগৰ দিনৰ কথা পাতিম খুব ভাল লাগিছিলে মানে অলপ শুনিছিলোঁ এতিয়া মই আপোনালোককো শুনাম কি কথা পাতিলোঁ শুনাম আপোন মানুহ বিশ্ব চেনেলটি চাই থাকিব দেউতা নমস্কাৰ দেই তাৰপিছত আপোনাৰ খবৰ ভালে চাগে ভাল ন তাৰপিছত মই জানিব বিচাৰোঁ যে আপুনি চাকৰি কৰি আছিল নহয় কিহত কৰি আছিলে ভেটেৰিনেৰীত কৰি আছিলে কোন চনত পাইছিলে চাকৰি 79ত এজনে মোক মাতিলে হয় প্ৰথম দৰমহা কিমান পাইছিলে প্ৰথম দৰমহা মানে মই পাইছোঁ 80 টকা আৰু এতিয়া দিনত চাকৰিবিলাক মানে মানুহ কেনেকৈ পাইছিলে চাকৰিবিলাক মানে আগত তেনেকৈ চাকৰি মানে বিচাৰিব নালাগে মহাসুতি মানে মহাসুতিত থাকোঁতে মানে চাকৰিলৈ মাতি লৈ যায় হেৰিও দিয়ে তেতিয়া কিছুমানে এৰিও দিয়ে মানে 80 টকা চাকৰি 60 টকা চাকৰি কেনেকৈ কৰিব
এনে হাজিৰা কৰিলে তেতিয়া দিনত কিমান পাইছিলে হাজিৰা দিনত মানে 2 টকা এদিনত 2 টকা মাহেকত 60 টকা টকাতে চলিব পাৰিছিলে 2 টকাতে সেইবাবে চলিছিলে আজিকালি 2 টকাটো একোৱে নহয় সেই 2 টকা লৈ গ'লে মানে বজাৰলৈ বজাৰখন প্ৰায় মোনাটো ভৰি আহে আৰু তাৰমানে 4 আনা 8 আনা এনেকৈ 1 টকা বস্তুৰ দাম এতিয়াতো মানে ক'ত পাব এতিয়াতো মানে পপ এটাৰ দাম কিমান আছিলে এতিয়া পপ এটাৰ দাম বেছি নহয় 10 পইচা এঘণ্টাত পপৰ এটাৰ দাম 10 পইচা আছিলে চিঙৰা এটাৰ দাম কিমান আছিলে এটা চিঙৰা দাম 4 আনা 4 আনা 4 আনাত কেই পইচা হয় 25 পইচা 25 পইচাত এটা চিঙৰা পাইছিলে আপোনালোকে বিয়া খাইছিলে যে আগতে বিয়া একদম ঘৰুৱা বিয়া এখনৰ কথা কওকচোন কেনেকুৱা বিয়া এখন আমাৰ মানে মমাৰে জানো বিয়া পাতিছিল সেই মমাৰে বিয়া পাতিলে 16 টকাত মানে বিয়া পাতিছিল 16 টকাত এখন বিয়া খোৱা বোৱা চব 16 টকাত কোন ধৰণৰ কথা এইটো চন্দ্ৰ নাজানো যে পাহৰি বহুত দিনৰ কথা 16 টকাত বিয়া এখন পাতিছিলে আৰু আমি সৰু তেতিয়া তুলি কি কথা হাই কৰি দিয়াচোন হাই কৰি দিয়া 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 বেয়া ক'ব কৈ হাই কৈ জানে নহয় বাইপাছটো পাই গ'লোহি মই এইবাৰ গছপুলিটো চাইছোঁ মানে বাচিছেনে নাই মাজে মাজে চাই থৈ যাওঁ আজি আকৌ চাইছোঁহি কৃষ্ণচূড়া গছ